सोच रही थी कि ये पैंटीज में ये जो यहाँ पे एक सीक्रेट पॉकेट जैसा दिख रहा है ना, एकदम छोटू सा पॉकेट, ये क्यों होता है? मतलब रीजन क्या है इसका यहाँ पे होने का? और मुझे आज पता चला कि इसको हम তই কিয় চাই আছ ভোচৰিকে? তই পিন্ধ নেকি কেলা? চেট কেলা আজিকালি লোকৰ ভিডিঅ' এটা দিব নোৱাৰে গেলা কপিৰাইট মাক ইমান ফাল্টু নে গেলা ইউটিউবাৰখিনি হা গেলা অকণমানি ভিডিঅ' এটা মানে ক্লিপ এটা দিব নোৱাৰে ভাই কপিৰাইট দি দিয়ে চেনেলটোত গেলা ভিডিঅ' আছে 20টা মান কপিৰাইটে লাগি আছে 12-15টা মান কেলা গান ফাট গয়া বেঞ্চত তো বিনা দেৰি কি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি শুকান মাছৰ প্ৰজাতি কোনবাই খাবলৈ দে ঐ কেলা এনেকুৱা লাগিছে 515 বছৰমান একো খাবই পোৱা নাই ইজনী তোমার খোঁজার পরখ পাই জিপাল ধরা উথলি যাই আসু আমি খরগরে মাজত যায় বনরি কেলা মিথিলেশ চল বেলুনটাত পানী সোমা যা কেমেৰা এংগল চা না তলৰ পৰাই লৈ ল'লে কেলা কি দেখুৱাৰ চেষ্টা চলি আছে মানে হা আমি গম পাইছো যে আপোনাৰ ডাঙৰ সেই বুলি কি আমাক দেখাই কেনে আমাৰ বেটলা ফুটো আপুনি খাৰা কৰিব নেকি হা আমি যদি কন্ট্ৰল হেৰাই কেনে কিবা এটা কৰি পাওঁ তাৰ পিছত ক'ব কি ল'ৰা জাতিটোৱে বেয়া ল'ৰাবোৰে বেয়া বেহেন ফুট চেট পোৱালি পুখুৰীৰ পৰা যদি এটা মাছ এৰা নহয় চাবি কেলা ঘৰত গৈ কেনে তোক পিটিম একবাৰ যেতিয়া ঘাম হৈ কেনে শৰীৰত আহিব তেতিয়া শৰীৰটো ক'ব কেলা যা ভৌচুদিকে আপোনালোকে কি ভাবিছে ই ছোৱালী নহয় আচলতে ই হিজিৰা হয় মেখেলাখন যদি খুলি চাই নহয় আগফালৰ পৰা জুম কৰি চালে বেট লাফটো দেখিব আৰু যদি হুৱাই কেনে চাই তেতিয়া হলে আপুনি নিগনি কাপটো দেখিব আগতে মাৰৰ মেখেলাখন খুলি ল তই হা মাৰে এফালে ক'বাত যাবলৈ মেখেলাখন পিন্ধিবলৈ বিচাৰি আছে চাগে যা মেখেলাখন খুলি থোৱা আগত পাছত গুটাম খুলিবি তই কেলা লাউৰা ঐ বনৰি কি চাই আছ তোক কৈছো তহঁতৰ কাৰণে আজিকালি ভাল ছোৱালীৰ ল'ৰাবিলাকে ভাল পাই এৰি গুচি যায় কাৰ কাৰণে তহঁতৰ কাৰণে তহঁত যে বনৰি নেটৱৰ্ক নথকা জিম তহঁতৰ কাৰণে বুজিছ তহঁতকে কৈছো চাই লাভ নাই মাকসুদু কেলা কথা ভালকে কবি লেউৰা কেলা ভাল কথা কব আহিছ সুতমাৰণী ইয়াৰ নিচিনা একগালমান গাধ আহিলেহে এই বেকগ্ৰাউণ্ড মিউজিকটো দিবলৈ সাজিছিলে কিন্তু এই বেকগ্ৰাউণ্ড মিউজিকটো এই তাৰ ফাল্টু ডায়লগৰ কাৰণে নাই সাজা হা ছোৱালীক ইজ্জত দিবলৈ শিকাই তেতিয়াহে তোক ছোৱালী ইজ্জত দিব বুলি মই নকওঁ দে ভাল কিমান পাৰ ভাল ছোৱালীৰ লগত কি দুশ্মনী আছে ৰে তোৰ গোটেই জীৱনটো হিলাই থাকোঁতে হাতৰ লগত হিলাই থাকোঁতে তোৰ টাইম যাব চাবি দিন যাব তো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু তোমালোকে যদি কোনোবা নতুন আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু 50টা লাইক প্লিজ यार सपोर्ट करो क्या प्लान सपोर्ट करो सपोर्ट